নমস্কাৰ, কেনে আছে আপোনালোকে? খবৰ নিশ্চয় ভাল। মোৰ খবৰ ইমান এটা ভাল নহয়, বহুত বেছিয়ে বেয়া। মানে কি ক'ম, ক'বৰ ভাষা নাই, এনেকুৱা মানে বিপদ হৈছে। ক'ৰ পৰা আৰম্ভ কৰোঁ, ক'ৰ পৰা খতম কৰোঁ মানে ভাবিয়ে পোৱা নাই। মানে কি হাজবেণ্ড ক'তো যাব পৰা নাই, মানে অকণমান সৰু এটা এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট মানে ঘৰতে হৈছে। আজি হ'ল 5 দিন হ'ল। 5 দিন হওঁতে মানে কলৰ পাৰত পৰি মানে মটৰত টিং দি আছিলে, সেই টিঙে কাটি মানে এইখিনি দি কাটি দিছে। কাটি মানে বহুত তেজ গৈছে। গ'লে আৰু ৰাতি আমি এনেকৈ মেডিকেলত নিয়া নাছিলোঁ, ৰাতিপুৱা নিলোঁ। কিন্তু ৰাতি নিয়ালে চিলাই পৰিলা হয়, কিন্তু ৰাতি আমি নিয়া নাছিলোঁ, ৰাতিপুৱা লৈ গ'লোঁ, ড্ৰেছিং কৰি দিলে। তাৰপিছত এতিয়া মানে কি হ'ল, বস্তুটো মানে ফুলি যাই আছে, চকুটোগিলা গোটেই ফুলিছে আৰু ফুলি মানে এতিয়া মানে বহুত বেছিয়ে মানে হৈছে। মানে কি ক'ম আৰু, খাব ল'ব মন নকৰে, কিবা খালে বমি কৰে, মুখখন গোটেই ফুলিছে। সেইটো মানে ভাল নহয় আৰু, কাৰণ পূজাক লাগি বেছি দিন নাই, এইখিনি সময়তে ভাড়া চাড়া মাৰে বা 2 পইচা হয়। আমি আৰু ডেইলি ইনকাম ডেইলি খাওঁ, অলপমান অসুবিধা হৈ আছে। মানে কি ক'ম, ক'ৰ পৰা আৰম্ভ কৰিম, মানে কি ক'ম। আৰু এতিয়া হাজবেণ্ডে মানে গাড়ী চাড়ী চলাব যাব পৰা নাই, পূজাৰ ওচৰ পাইছে, ভাড়াও পায়। মানে পূজাৰ সময়ত মানে কানি কাপোৰ কিনা মানুহো হয়, ভাড়া চাড়া অলপমান হয়। এতিয়া মানে ঘৰতে আছে, একো কৰিব পৰা নাই, বহুতখিনি অসুবিধা হৈছে। মই মানে বিজয়নগৰত গৈছিলোঁ, বেংকত অলপমান পইচা আছে, ওলাই লৈ আনিলোঁ। আনি এতিয়া মানে ভাত চাত হ'ল আৰু, ভাত চাত মানে খোৱা নাই। মিষ্টাৰক মানে ইমান জোৰ কৰি খাব মন নকৰে। এতিয়া মই ORS আনি দিলোঁ, অলপমান খালে, কিন্তু নাই, তথাপিও জ্বৰ উঠিছে, মাতি আছে মোক, জ্বৰ উঠি আছে। টেবলেট আনিলোঁ, মেডিকেলৰ পৰা টেবলেট দিছিল, সেইবিলাক খুৱাইছোঁ, কিনিও আনিছোঁ, কিন্তু ভাল পোৱা নাই। আৰু বা কিমান দিন এনেকৈ থাকে, সেই আৰু মানে বহুত বেয়া লাগি আছে। কাৰণ বাবু মাইনাও কৈ আছে কাপোৰ লাগে পূজাৰ কাৰণত। এই মিষ্টাৰেৰে এনেকুৱা হৈ আছে, সিহঁতক কাপোৰ ক'ৰ পেৰে দিম, পূজা বেছি দিন নাইয়ে। এটা বহুত টেনশ্যন লাগি আছে। মানে যিটো মানুহ আছে, সেইটো মানুহ যদি বেমাৰত পৰে, বহুতখিনিয়ে দিগদাৰ হয়। মানে কি ক'ম। আৰু হাজবেণ্ডে এতিয়া মই ভাত খুৱাম, একদম খাব মনে নকৰে। চাবচোন মানে কেনেকুৱা কৰে, চালে গম পাব। মানে খাব ল'ব একদম মন নকৰে। भगवान श्री राम के उज्जवल चरित्र सीताराम के जीवन का लव कुश अध्याय है। उत्तर रामायण को पावर हर शाम 7:30 बजे श्री मारुति टीवी पर। आपके बेटे की शर्ट हमारे घर आ गई, मैंने खो दी। रिंग टिकिया, इसकी एक्टिव ब्राइट टेक्नोलॉजी कपड़ों को दे कड़कती चमक। सिर्फ सफाई नहीं, चमक रिंग मोटीन का अचूक निशाना, एक भी मच्छर बच न पाए। और अब मोटीन का 50% बड़ा ऑफर, ज्यादा सामान খাবার লাগবো, রাতিপুৱা একো খানা, রাতিপুৱা একো খানা নহয়, অলপমান খাব লাগবো, একদম দুৰ্বল হৈ যাবি। কিন্তু इतनी अच्छी कुछ नया है क्या? बन गया है वीट प्योर। इसके प्योर इम्प्रूव फॉर्मूला में है नेचुरल एक्स्ट्रा, बायोलॉजिकली टेस्टेड, तो स्मूथ या खुल गई ना आंखें। वीट इज नाउ वीट प्योर, जस्ट वीट इट। आज देखते हैं बाथरूम क्लीनिंग में कौन जीतेगा, मेहनत सिंह या नया हार्पिक बाथरूम क्लीनर। देख लेते हैं, ट्यूटोरियल से फिर भी गंदगी रह जाए, लेकिन नया बड़ा हार्पिक बाथरूम क्लीनर आसानी से करे 10 गुना ज्यादा साफ। वाओ, कितनी चमक! आज लाइए नया हार्पिक। लेकिन शायद चीजें बदल सकती हैं। एक प्लास्टिक स्ट्रॉ एक बढ़िया बनेगा, बल्कि किसी एक सेक्शन का फाउंडेशन के लिए